আজি মই বনাবলৈ লৈছোঁ পনীৰ এটা ৰেচিপি। তাৰ বাবে লৈছোঁ পনীৰ 100 গ্ৰাম, কেপচি লৈছোঁ সৰু বাটি এবাটি, 2 চামুচ আদা নহৰুৰ পেষ্ট, এটা বিলাহীৰ পেষ্ট আৰু লৈছোঁ এটা পিঁয়াজখিনিও তেনেদৰে কাটি লৈছোঁ, 2 চামুচ জালুকৰ গুড়ি, 2 চামুচ ময়দা। এইখিনি অলপমান পানীত এটা ঘোল বনাই লৈছোঁ। তাৰপিছত এখন কেৰাহীত অলপ তেল গৰম কৰি পনীৰখিনি ময়দা ঘোলটোত জুবুৰিয়াই গল্ডেন ব্ৰাউন হোৱাকৈ ফ্ৰাই কৰি লৈছোঁ। এতিয়া এইখিনি হৈ গৈছে আৰু সেই তেলখিনিতে মই দিছোঁ পিঁয়াজ আৰু কেপচি। অলপ সময় ভাজি তাত দি দিছোঁ জালুকৰ গুড়ি, নহৰু পেষ্ট, বিলাহী পেষ্ট আৰু কালাৰৰ কাৰণে দিছোঁ অলপ ৰেড চিলি পাউডাৰ। সোৱাদ অনুসৰি দিছোঁ নিমখ আৰু হালধি। এই সকলোখিনি দি ভালদৰে লৰাই সিজিব দি তাত পনীৰখিনি দি দিছোঁ। দুই চামুচ কৰ্ণফ্ল'ৰ পাউডাৰ এবাটিত পানীত মিহলাই তাত ঢালি দিছোঁ। তাৰপিছত এইখিনি ঘন হোৱাত টুকুৰা বাটাৰ দি দিছোঁ। এই বাটাৰ দি নমাই দিছোঁ। এয়া চিলি পনীৰ।